হেল্ল' গাইজ, আজি আৰু এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। গাইজ, আজি মাছ মৰা দেখাম আপোনালোকে ব্লগটো শেষলৈকে চাই থাকিব। গাইজ, এয়া ৰাতি বৰষুণ দিছিলে, ৰাতি বৰষুণ দিয়াত বহুত বানপানী হৈ গৈছে। গাইজ, এয়া সকলোৱে জাল মাৰি আছে। ইয়াতে জাল পাতা আছে, কিন্তু জাল মৰা মানুহজন নাই। আৰু এটা জাল পাতা আছে ইয়াতে। গাইজ, ইয়াতে জাল পাতা আছে, কিন্তু জাল মৰা মানুহজন নাই। মাছ পাইছে কেইটামান। বৰ্তমান মই এতিয়া আমি য'ত জাল মাৰি আছোঁ তাতে গৈ আছোঁ। তাতে বহুত মানুহ মাছ মাৰি আছে। আপোনালোকে চাই থাকিব ব্লগটো। গাইজ, এতিয়া আমাৰ পৰিৱেশটো চাবচোন, আমাৰ ইয়াৰ পৰিৱেশটো কেনেকুৱা। এয়া বানপানী। সকলোৱে চাব পাৰে আমাৰ গাঁওখন, এয়া ধাননিবোৰ। এয়া পুৰা বানপানী। আৰু এটা কথা কৈ দিওঁ গাইজ, ব্লগৰ মাজতে যে আমাৰ ভিডিঅ'বোৰ যদি চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'ত লাইক কৰিব আৰু এটা কমেণ্ট কৰি দিব কেনেকুৱা লাগে আমাৰ ভিডিঅ'বোৰ চাই। এই গাইজ, এতিয়া আমাৰ মাছ মৰা জেগাখিনি আমি দেখাম। ইয়াত বহুত মানুহ মাছ মাৰি আছে, ইয়াতে বহুত মাছ পাইছে। আপোনালোকে চাবচোন। বুঝছি না? তোকে উঠাই দিলাম যা। পানী ইমান হৈ গেলে এখন কমে আছিল বানপানীয়ে দেখোন। মানুহে মাছ দেখাব লাগে। তই কি বিচাৰি আছা? তাকে বিচাৰিছে সি। উঠা উঠা উঠা। বেলেগ আৰু ক'ত ইয়াত ভাত খাব পাবি আৰু পুলৰ মাজত। ঘৰত দিলে ভাত খাব পাবি দাদি গাই। গাইজ, আমি কিমান মাছ পালোঁ আপোনালোকক দেখাই আছোঁ। আপোনালোকে চাই থকা ভিডিঅ'টো। গাইজ, এয়া আমাৰ মাছ। ইয়াতে পুঠি মাছ, টিংৰা মাছ আছে, আৰু ইয়াতে গৰৈ মাছ, কাৱৈ মাছ, এটা শ'ল মাছ পাইছে এয়া, আৰু ইয়াতে টিংৰা মাছ আছে। মোটামুটি 3-4 কেজি হৈ গৈছে গাইজ আজি মাছ আমাৰ।